নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি বা মই ডাষ্টবিন চাফা কৰা মানুহবোৰ দেখিলে ভাল পোৱা দূৰৰে কথা, ডাষ্টবিন দেখিলেই ঘিণ কৰোঁ। কিন্তু জুবিন দাৰ দৰে এজন মহান ব্যক্তিয়ে ডাষ্টবিনৰো প্ৰেমত পৰিছিল আৰু তাৰে আলমত কবিতাও লিখি থৈ গৈছিল। গতিকে আপোনালোকক জুবিন দাৰ সেই ডাষ্টবিনৰ আলমত লিখা এটি কবিতা আপোনালোকলৈ আগবঢ়াইছোঁ। হয়তো আপোনালোকে কবিতাটি জুবিন দাৰ মুখেৰে বহুবাৰ শুনিছে, তথাপি পুনৰ আপোনালোকৰ সকলোৰে মৰমৰ, সকলোৰে চেনেহৰ, আপোনালোকৰ হিয়াৰ আমঠু জুবিন দাৰ দ্বাৰা ৰচিত এটি হৃদয়স্পৰ্শী অনুভৱ, ডাষ্টবিন। আমাৰ কাম চাফা কৰা, মোৰ পঢ়া শুনা নাই, পঢ়িবলৈ মনো নাই, বৰষুণত নাচোঁ, ৰ'দত খেলোঁ, মজ্জা লাইফ। মানুহে গালি পাৰে, মই বোলে ডেণ্ড্ৰেট খাওঁ। আৰে বেলেগে মদ খায়, ভাং খায়, কোকেইন খায়, পইচা আছে, আমি কি খাম? মোৰ গাৰ্লফ্ৰেণ্ড ষ্টেচনত থাকে, মই ৰাতি ৰাতি যাওঁ, তাইক লগ পাওঁ। এদিন জুবিন গাৰ্গক লৈ গৈছিলোঁ তাইক দেখুৱাবলৈ, তাই নাহিল। পৃথিৱীখন বৰ কমপ্লিকেটেড, ষ্টেচনটোৰ সিপাৰে মোৰ ঘৰ। ৰাতি যেতিয়া দেউতাই মোৰ পিঠি দুফাল কৰি থাকে, মোৰ কামিহাই কেইডালে কয়, বাপেৰৰ মূৰটো কৰি আছ ইমান দিনে, পিঠিখনেই চিধা কৰিব নোৱাৰিলি। তাইক মই বৰ ভাল পাওঁ, কিন্তু তাই ষ্টেচনত ভাং বেচে ৰাতি। আৰে লাগিলে মই বেচিম, এনেকৈ বিয়া পাতিব নোৱাৰিতো। মোৰ এতিয়া 8 বছৰ, তাইৰ 14 বছৰ, বয়সৰো কথা আছে নহয়। নাজানো আৰু ডাঙৰ হ'লে কি হওঁ, কিন্তু চাফা কৰি যাম, মই চেলিম।